এয়া বন্ধু বান্ধৱীসকল সকলোলৈ নমস্কাৰ জনাই আজি এটি ভিডিঅ' আগবঢ়ালোঁ আৰু খৰালি দিন এতিয়া খেতি কৰা সময় আহি গ'ল। এয়া মইনো কি কৰি আছোঁ তাকে অকণমান দেখা। এয়া 1 কেজি আদা আনি ৰুইছিলোঁ আৰু কিন্তু এতিয়া 1 কেজিয়ে পাম নাপাম ঠিক নাই। তথাপিতো বাৰীখন দেখিবলৈ ধুনীয়া হৈ থাকে কাৰণে মই এই খেতিবোৰ কৰি থাকোঁ। এইটো জলকীয়া পুলি লগাইছোঁ, জলকীয়া পুলি ফুলখিনি কেনেকুৱা হৈছে, ভাল লাগিছে ন? এয়া বেলেগে কিন্তু মোক কোৰ মাৰি দিছে, কিন্তু এখেতে ভিডিঅ'ত ওলাবলৈ বেয়া পায় কাৰণে মই দেখাই দিয়া নাই। এয়া কোৰ মাৰি দি আছে। এয়া এইবোৰ খেতিত দিবৰ কাৰণে মই আনি থৈছোঁ কিছুমান সাৰ, কেঁচু সাৰ, আৰু এইবোৰ দিলেহে খেতিবোৰ হ'ব, এনেই কেতিয়াও নহয়। আৰু তাকো অকণমান দেখালোঁ আপোনালোকক। ইয়াৰ ওপৰতে দি ল'ব লাগিব, কোমোৰাৰ ওপৰতে দি ল'ব লাগিব, তাৰপিছতহে পুলিবোৰ ৰুব লাগিব। ইয়াত কবি লগাম পিছে, এতিয়া কবিৰ কাৰণে ৰেডি কৰিছোঁ বাৰীখন। আৰু ইয়াত মই কি খানি আছোঁ জানে, ইয়াত কচু খানি আছোঁ, আৰু কচু মই নিজে লগাইছিলোঁ। আৰু মাইকী মানুহে খুলি খানি লগোৱাটো আৰু কিমান ডাঙৰ হ'ব, তথাপিতো গৈছিলে পিছে নোযোৱাকৈ থকা নাই। আৰু কচুটো খাবলৈ খুব ভাল, টেকেলি কচু হয় আৰু এনেকুৱা দিনতে খায়। এতিয়া মই খানিলোঁ, কিন্তু আকৌ ৰুব লাগিব। এয়া মই খানি দিলোঁ আৰু এখেতে চফা কৰাত লাগিছে। এজনে এটা কৰিলে এজনে এটা কৰোঁ আৰু একেলগতে মিলিজুলি। এইয়া আকৌ কি কাম কৰিবলৈ লৈছোঁ দেখিছে নহয়, কাম কৰি গৈ থাকিলে ওলাই গৈ থাকে। এতিয়া ঘৰৰ ছাদৰ ওপৰত পানী জমা হৈ আছে, ইয়াত কিছুমান পাইপ দিয়া আছে, পাইপখিনি ব্লক হৈ আছে আৰু বহুত দিন চফা কৰা নাই কাৰণেহে ব্লক হৈ গৈছে। এতিয়া মই চফা কৰি দিবলৈ লৈছোঁ, চফা কৰিলে কিন্তু একদম গুচি যাব। আৰু ওপৰত খেতিও কৰোঁ কেতিয়াবা, কিন্তু খেতি একো নহয়। এতিয়া মই চফা কৰিবলৈ লৈছোঁ। এয়া চফা কৰি দিলে কিন্তু বৰষুণৰ পানী কেতিয়াও নাথাকে। এইয়া এতিয়া গুচি যাবগৈ, মই চফা কৰি আছোঁ, জাৰু লৈ মই চফা কৰি দিছোঁ। এইটো ডিজাইনতে মই চফা কৰোঁ, কেতিয়াবা চফা কৰোঁ, এবছৰ মূৰত এবাৰ চফা কৰোঁ আৰু। এয়া আপোনালোকে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল। পুনৰ এটি নতুন ভিডিঅ'লৈ আহি আছোঁ, বাই।